নমস্কাৰ আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে মোৰ চেনেলটো যদি চাব বিচাৰে তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি দিয়ক এতিয়া বাস্কাটিটাৰ গুণাগুণৰ বিষয়ে কিছু কথালৈ আহোঁ বাস্কাটিটাক ৰাতিপুৱাত খালী পেটত যদিহে খাওঁ তেনেহলে আমাৰ বা সৰু সৰু ল'ৰা ছোৱালীৰ কেডমি হৈ থকাৰ পৰা উপশম পাব পাৰে আৰু যিকোনো মানুহৰ যদি মেলেৰিয়া হৈ আছে তেনেহলেও ইয়াক ৰান্ধি খালে মেলেৰিয়াৰ পৰা ৰক্ষা পাব পাৰি যিকোনো মানুহৰ খৰজুৱতি হৈ থাকিলে ইয়াক যদি ৰান্ধি খায় আৰু ইয়াক যদি উহাই পেলে গা ধুই তেনেহলেও আমাৰ ছালৰ বেমাৰ পৰা অৰ্থাৎ খজুৱতিৰ পৰা ভাল ধৰণে ৰক্ষা পাব পাৰি আৰু সৰু সৰু ল'ৰা ছোৱালীৰ নিমনুৱা হৈ থকাৰ পৰাও ইয়াক উহুৱাই পেলে গা ধুৱাই দিলে ভাল হয় বুলি শাস্ত্ৰত লিখা আছে এই বাস্কাটিটাক বাড়িৰ চাৰিওকাষে ৰুই দিলে বহুত বেমাৰ আজাৰৰ পৰা বা বেমাৰ আজাৰে মানুহক আক্ৰান্ত কৰিব নোৱাৰে বুলিও শাস্ত্ৰত লিখা আছে এতে কি আমাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা পোৱা এনে ধৰণৰ তিতাবৰ খাই থাকিলে আমাৰ শৰীৰ সুস্থ সবল হৈ থাকে আৰু আমাৰ লিভাৰৰ প্ৰব্লেমো নাথাকে কাৰণ ইয়াত কোনো ধৰণৰ কীটনাশক দ্ৰব্য ছটিয়াই দিয়া নহয় আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা নহয় কিন্তু বজাৰৰ অনা শাক পাচলিত কীটনাশক দ্ৰব্য আৰু ভেজাল বস্তু থকাৰ বাবেই আমাৰ বহুত মানুহৰ বেমাৰ আজাৰে আক্ৰান্ত কৰি থকা দেখা পোৱা যায় এতে কি আহক তেনেহলে আমি এই বা এনে ধৰণৰ তিতাবৰ সংগ্ৰহ কৰি কিছু ঘৰত ৰুই থওঁ আপোনালোকে যদি সদায় তিতা খাই থাকে তেনেহলেও আমাৰ ছালবোৰ উজ্জ্বল হৈ থাকে আৰু ছালৰ বেমাৰ পৰাও কোনো ধৰণে আক্ৰান্ত কৰিব নোৱাৰাকৈ আমি সুস্থ সবল হৈ থাকিব পাৰোঁ মোৰ এই ভিডিঅ'টি ফেচবুকত ফ'ল' কৰি দিয়া আছে তেনেহলে আপোনালোকে মোৰ ফেচবুকখন ফ'ল' কৰিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'টি ভাল পালে বা নাপালেও কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ মই ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ মোৰ এই ছুটি ভিডিঅ'টি আপোনালোকক আগবঢ়াই মোৰ এই ভিডিঅ'টি আপোনালোকৰ ওচৰৰ পৰা বিদায়
মাগিবলৈ লৈছোঁ। সকলোকে মোৰ আন্তৰিক ফালৰ পৰা অভিনন্দন জনাই ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। নমস্কাৰ। জয় হিন্দ। নেম ৰাচং।